এয়া ওদালগুৰি জিলাৰ টঙলা অঞ্চলৰ নিচেই কাষতে লাগি থকা পুৰণদিয়াত বহাগী উৎসৱ পালন কৰিছে। আপোনালোক কিছু অংশ দেখুৱাইছোঁ বাৰু। ইয়াত চেমনীয়া খেল ধেমালি লগতে বিহুৰো আয়োজন কৰিছে, পাতিছে। সৰু সৰু ল'ৰা ছোৱালীবোৰে খেলত অংশগ্ৰহণ কৰিছে। ইয়াত দৌৰ প্ৰতিযোগিতা চলিছে, তেওঁলোকে দৌৰিছে, চাই লওক আপোনালোকে। এক আশা বিহু নাচ প্ৰতিযোগিতা চলি আছে। এইটো পুৰণদিয়া বিহু মঞ্চত নিচেই কাষৰে গাঁও এখনৰ সৰু ল'ৰা ছোৱালীয়ে বিহু প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। তেওঁলোকে কৰিছে, আৰম্ভ কৰিছে বিহু গাবলৈ। নাচনীকেইজনীয়ে নাচিছে, তাৰে কিছু অংশ আপোনালোকৰ মাজত দেখুৱালোঁ। এয়া ওদালগুৰি ডিষ্ট্ৰিক্টৰ খৰিয়াবাৰী অঞ্চলৰ 12খনীয়া কৃষ্টি প্ৰদৰ্শন কৰিছে পুৰণদিয়া বিহু মঞ্চত। তাৰে কিছু অংশ আপোনালোকৰ মাজত দেখুৱালোঁ, আপোনালোকে উপভোগ কৰিব বুলি আশা কৰিলোঁ। ইয়াৰ মাজতে এটা কথা কওঁ আপোনালোকক, মোৰ চেনেলটো আপোনালোকে যদি ভিডিঅ'বোৰ ভাল লাগে বা ভাল পায়, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব, লগতে নতুন নতুন মোৰ ভিডিঅ'বোৰ পাবলৈ বেল আইকনটো দবাই দিব, যাতে অতি সোনকালে মোৰ ভিডিঅ'বোৰ পাই যায় আপোনালোকে। এয়া প্ৰদৰ্শন কৰি আছে তেওঁলোকে। খৰিয়াবাৰী অঞ্চলৰ 12খনীয়া কৃষ্টিলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, যাতে তেওঁলোকে এনেকৈ কৃষ্টি প্ৰদৰ্শন কৰিব পাৰে অসমৰ বিভিন্ন মঞ্চত। দৰ্শকে যাতে তেওঁলোকক আঁকোৱালি লয়। ৰ'ব আপোনালোকে আধাতে এৰি গুচি নাযাব, ভিডিঅ'টো একদম শেষলৈকে চাওক। আৰু কিছু দৃশ্য অংশ আছে, অকণো স্কিপ নকৰাকৈ চাই যাব দেই মোৰ ভিডিঅ'টো, যাতে সুকলমে চাই যাব পাৰে শেষলৈকে। স্কিপ নকৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো। যদি নতুন আপোনালোকে আহিছে মোৰ চেনেলটোলৈ, ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব বুলি আশা থাকিলে
জীবন